চকুত পৰা নাছিলোঁ আৰু যদুপতিয়ে যেতিয়া সেইবিলাক শেষ কৰি সৰু সুৰা তৰাৰ আমিতো পপীয়া তৰাহে আমাকতো সহায় তুমি বৰ চতুৰ সকলোখিনি যদুপতিৰ পৰাই কৰা বাৰু মামা তোমাক এটা কথা সুধো কবানে অন্তৰ্যামী নাৰায়ণে নকলেও বুজিব বাৰু মামা এই কুৰুক্ষেত্ৰ ৰণত কাৰ পৰা যাবলৈ ভাল পোৱা পৰাজয় হবলৈ আৰু বাকী নাই জনাৰ্দন এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া যদুপতিয়ে জানেই মামা কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী কিয় হলা মামা তাত কৰবাতে নাৰায়ণকে দিব লাগিবনে মামা তুমি নিষ্ঠুৰ আৰু তুমি মই কৰ্তব্য কৰিছো তেনেহ'লে মোৰ কৰ্তব্যৰ কোনখিনিতে প্ৰতি মোৰ দয়াময় ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰ সঞ্চিত হলাহল বিপান কৰাতকৈ সন্মুখ সময়ত অসীম ধাৰণ কৰি শত্ৰুতা আচৰণ কৰাটো অনেকগুণী শ্ৰেয় মামা যদুপতি প্ৰধান ধৰ্মময় মোৰ এই প্ৰতাৰণা মোৰ এই প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো কিন্তু পূৰ্ণ ব্ৰহ্মৰ কপট নিদ্ৰাতকৈ মোৰ এই আচৰণে বেছি প্ৰয়োজনে ভুল কৰি কৰি ভুলতেই অভ্যস্ত হৈছো এতিয়া আৰু সেই ভুল নাভাগে মাথা মামা তোমাৰ দুখতে আজি কৌৰৱ ধ্বংস হল স্বৰ্ণময় লংকা চাই কৰিছিল ৰাজভাষা বিভীষণে আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজমাতুল তুমি সকলোৱে নুবুজিলো মামা অতি সহজ পৰৰ পদভেদী হওক দুৰ্যোধনৰ অন্যায় পালিত দৰিদ্ৰ সকলে মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো তদন্ত এই চিনটো 6 মিনিটমান চলে এই চিনটো এতিয়া কৃষ্ণ 6 মিনিটমান চলিব নাৰায়ণে যেতিয়া দুখৰ হাৰিব বিচাৰিছে সেই সকলে সামান্য সকল নহয় এই সকলে জীৱন ধন্য এই সকলে জনমে ধন্য আৰু এই জনমৰ গৰাকী তুমি যদুপতি মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয় তোমাৰ উদ্দেশ্য ধ্বংস প্ৰতিশোধ কিন্তু মই यदा यदा धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय शाश्वतं विनाशाय च दुष्कृतम् धर्मसंस्था परार्थाय संभावि युगे युगे